নমস্কাৰ বন্ধু বান্ধৱীসকল, ঘৰুৱা দিশালৈ স্বাগতম জনাইছোঁ। এনে মহিলা যি ঘৰত থাকে ভিক্ষাৰীও ৰজা হয়। বন্ধু বান্ধৱীসকল, ছোৱালী, মহিলা, স্ত্ৰী, নাৰী যিয়ে নকওক, ক'বলৈ এটা মাত্ৰ সৰু শব্দ। কিন্তু যেতিয়া তেওঁ কাৰোবাৰ ঘৰলৈ পত্নী হিচাপে যায়, সেই ঘৰৰ মান সন্মান হিচাপে যায়, সেই ঘৰক স্বৰ্গ বনাই দিয়ে। গৃহস্থীৰ মূল নাৰীক মনা হয়। সকলো কামত স্ত্ৰীক প্ৰাধান্য দিয়া হয়। নাৰীৰ যোগ্যতাই পুৰুষৰ জীৱনৰ দিশ নিৰ্ণয় কৰে। ভৱিষ্য পুৰাণ অনুসৰি সুখী জীৱনৰ কাৰণে পুৰুষে কিছুমান বিশেষ গুণৰ মহিলাৰ লগত বিবাহ কৰিলে জীৱন অতি সুখৰ হয়। এনে স্ত্ৰী যি ঘৰত থাকে সাক্ষাৎ মা লক্ষ্মীৰ ৰূপ মনা হয়। প্ৰত্যেক ব্যক্তিৰ সপোন থাকে তেওঁৰ বিবাহ এনে এগৰাকী স্ত্ৰীৰ লগত হওক যি তেওঁৰ পৰিয়ালৰ প্ৰতি দায়বদ্ধ হয়। এই কথাটো আমি সকলোৱে জানো যে এজন সফল ব্যক্তিৰ আঁৰত এগৰাকী মহিলাৰ হাত থাকে। যদি বিয়াৰ পাছত জীৱনত বহুত সমস্যা আহিছে, তেন্তে ইয়াৰ কাৰণ আপোনাৰ পাৰ্টনাৰো হ'ব পাৰে। কোৱা হয় যে যি ঘৰত মহিলাগৰাকী সুখী হয় সেই ঘৰ স্বৰ্গৰ সমান হয়, আৰু যি ঘৰত মহিলাগৰাকী দুখী হৈ থাকে সেই ঘৰ নৰক সদৃশ হয়। আজি এই ভিডিঅ'ত ক'বলৈ ওলাইছোঁ মহিলাৰ এনে কেইটামান গুণৰ বিষয়ে যি ভিক্ষাৰীকো ৰজা বনাব পাৰে। কেতিয়াও ঘৰত টকা পইচাৰ অভাৱ নহয়, সুখৰ অভাৱ নহয়। যি মহিলাৰ এইকেইটা গুণ থাকে তেওঁ স্বামীৰ কাৰণে অতি ভাগ্যশালী হয়। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব। ঘৰুৱা দিশা চেনেলটো যদি প্ৰথমবাৰলৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিব লগা নতুন নতুন ভিডিঅ'বোৰ প্ৰথমেই চাব পাৰে। তেনেহ'লে পলম নকৰি জানো আহক মহিলাৰ সেই বিশেষ গুণৰ বিষয়ে। ১ নম্বৰতে, যি মহিলা সন্তোষ মনৰ হয়, যাৰ ইচ্ছা সীমিত হয়। কিয়নো মহিলাৰ ইচ্ছা পূৰণ কৰিবলৈ যাওঁতে স্বামীয়ে কেতিয়াবা ভুল কামো কৰি পেলায়, যাৰ ফলত জীৱনলৈ অনেক সমস্যা আহে। জীৱন নৰক সদৃশ হৈ পৰে। সেয়েহে যি মহিলা সন্তোষ মনৰ হয় আৰু ইচ্ছা সীমিত হয়, যি পাইছে তাতে সুখী হয়, তেওঁ স্বামীৰ লগতে স্বামীৰ ঘৰৰ সকলো সুখত থাকিব পাৰে। ২ নম্বৰতে, যি মহিলা ধৰ্ম আৰু সত্যত চলে, ভগৱানৰ ওপৰত বিশ্বাস ৰাখে, নিজৰ জীৱনক আগবঢ়াই নিয়াত বিশ্বাস ৰাখে, সেই ঘৰ সদায় সুখ শান্তিত থাকে। স্বামীৰ লগতে সেই ঘৰৰ সকলোৱে সুখী জীৱন অতিবাহিত কৰিব পাৰে। ৩ নম্বৰতে, যি মহিলা ধৈৰ্যশীল হয়, স্বামীৰ সকলো পৰিস্থিতিত আপছ এণ্ড ডাউনত, পইচা কম হওক বা বেছি হওক, প্ৰতিটো পৰিস্থিতিতে তেওঁৰ লগত থাকে, সেই স্বামীয়ে সদায় সুখী জীৱন অতিবাহিত কৰে। লাগিলে ফাইনেন্সিয়েল প্ৰব্লেম আহক, কিন্তু ঘৰত শান্তি থাকে। কিয়নো এগৰাকী পত্নীৰ হাতত এনে এক শক্তি থাকে যি স্বামীক সকলো বেয়া বা ভুল কামৰ পৰা আঁতৰাই ৰাখিব পাৰে। ৪ নম্বৰতে, যি মহিলাই খঙক কণ্ট্ৰল কৰিব পাৰে। সকলো স্বামীয়ে এনে পত্নী বিচাৰে যি বিনা কাৰণত খং নকৰে, যাৰ ফলত হাই কাজিয়া নহওক। এনে পত্নীয়ে স্বামীৰ জীৱন সুখ আৰু আনন্দৰে ভৰাই তোলে। ৫ নম্বৰতে, পত্নীগৰাকী যদি মৃদুভাষী আৰু হাঁহিমুখীয়া স্বভাৱৰ হয়, যাৰ মুখত সন্তুষ্টিৰ হাঁহি থাকে, তেনে স্বামী অতি সৌভাগ্যৱান হয়, আৰু এনে পত্নীৰ বাবে স্বামীৰ জীৱন সদায় সুখেৰে ভৰি থাকে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি জনাবচোন। তেনেহ'লে আজিলৈ আহোঁ, ধন্যবাদ।